তো হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আন এটা নতুন ভিডিঅ'লৈ। সেইদিনাখন কৈছিলোঁ যে নিজৰ পথাৰলৈ যাব পৰা নাছিলোঁ বুলি পেলাই, আজিহে সেইটো সুবিধা পালোঁ। কাৰণ আজি ছুটি লৈছোঁ মানে কি হ'ল, ল'ৰাজনী অলপমান গাটো বেয়া আছিলে, সেইকাৰণে মানে ডক্টৰৰ ওচৰলৈ দেখাব গৈছিলোঁ। তাকে মানে সেনেকৈ অলপ ছুটি লোৱা হৈছিলে, তাকে দেখাই আহিলোঁ। এতিয়া মানে মাহঁতে ধান দাবলৈ গৈছে, তাতে মানে ভাত লৈ গৈছোঁ, ভাত অকণমান দি থওঁগৈ। কাৰণ গোটেই দিনটোতো ভাত চাত নোখোৱাকৈ হেৰি কৰিব নোৱাৰে ন, কাম কৰি থাকিব নোৱাৰে। তাকে মানে ভাত অলপ দি আহোঁগৈ। এই চুমি মানে মোৰ ৱাইফ আৰু ছোৱালীজনী আগত গ'লেই, আৰু মই এতিয়া লাষ্টত ভিডিঅ'টো বনাবলৈ ৰখি আছোঁ। কাৰণ কিয়নো অকণমান কিবা এটা লাজ লাগে, তথাপিও সেই লাজটো অলপ ভাঙিছে বাৰু আগতকৈও। আগতে মানে কি হ'ল, অকণমান ৰখি কথাবিলাক কৈছিলোঁ, তথাপিও আগৰ নিচিনা নহয় বাৰু। অলপ এতিয়া কিবা এটা হৈছোঁ আৰু ভাল, অকণমান কিবা এটা মানে ওপৰলৈ আহিছোঁ আৰু ছাবস্ক্ৰাইবাৰো লাহে লাহে অকণমান ভাল হৈছে। এনেকৈ মোক ছাপোৰ্ট কৰি যাব। তো ব'লকচোন আমাৰ পথাৰখনতে লগ কৰোঁগৈ ব্লগ। ভাতৰ বেগটো এতিয়া পথাৰলৈ গৈ থাকোঁ। এতিয়া পথাৰতে লগ কৰিম। এইটো ঘৰৰ আমাৰ আধাখৰীয়া বনাই থৈছোঁ। বেগটো ইয়াত থৈ লওঁ, দৰ্জাখন মাৰি লওঁ। দৰ্জাখনো মাৰি দিলোঁ। এনেকৈ থৈ তলা চলা নেমাৰোঁ, একো নাই, গৈ থাকোঁ দেই। এখন বিলৰ ৰাণী ৰখি আছে, বিয়াখন ৰখি আছে। এইটো আমাৰ ঘৰলৈ সোমাই অহা ৰাস্তাটো। মেইন ৰোডৰ পৰা বেছি দূৰ নহয় বাৰু, মানে নিচেই কাষতে বুলিব পাৰি। এইটো আমাৰ ঘৰ, এই দূৰৰ পৰা চাব পাৰিছোঁ। দেখি নাপায় এইটো ব্লগ গৈ আছোঁ। বেছি দূৰ নহয়, আধা কিলোমিটাৰমান খোজ কাঢ়িব লগা হ'ব। একো নাই, দিটো আহিব লাগিব ন। ফাইনেলি পথাৰ পাই গ'লে। ইয়া আমাৰ বাইদেউ চুমি বেটি পূৰা টুপি চুপি লগাই আহিছে। অৱশ্যে পথাৰলৈ আনিব মন নাছিলে, কিন্তু প্ৰথমবাৰৰ কাৰণে পথাৰ পাইছে যে সেইকাৰণে লৈ আনিছোঁ। বহুত দূৰ খোজকাঢ়ি পৰা পিছত পাইছোঁ দেই। আমাৰ ঘৰ আহিলে কোনোবাই জানে চাগে বহুত দূৰত আছে আমাৰ পথাৰখন। এইটো টুপি পৰি গ'ল। সবখিনি দাৱনীয়ে ধান দাই আছে, চবফালে দাৱনী আছে। এটা ভাত হে মই লৈছোঁ হোৱাত আমাৰ ঘৰতে খাবি একো নহয়। তোৰখিনিও লৈ আনিছোঁ মই। ধান মুঠি পেলালে আকৌ। আহি পেলাই অকণমান আৰাম কৰিছোঁ। থাকিলোঁ আধা ঘণ্টামান, কথা এনেই পাতিলোঁ, ধেমালি কৰিলোঁ পথাৰতে। এয়া বেটি গাড়ীতে বহি ল'লে। চুমি বিস্কুট কুকুৰটো ৰখি আছে, মানে বিস্কুট এখন দি দিওঁ। দুখন খালেই মানে আৰু এখন দি দিওঁ। মানে পোৱালি দিছিলে কেইটা 4টামান আছিলে ন। দেখিছা বেটি কেনেকৈ আছে, দেখিছা? তুমিহে নোখোৱা বেটি। খাই থাকিব। এয়া ঘৰ পালোহি, মাহঁতে ইয়াতে ভাত খাব। আমি ইয়াতে ঘৰ পাই পেলাই মানে আমাৰো ভুল লাগিছে, আমাৰ ভাতটো খাই লওঁ। ভিডিঅ'টো চাই থাকক। আৰু টাউন যাম বুলি ভাবিছোঁ নাহৰকটীয়া।
যদি যাওঁ সেইখিনি দেখাই যাম চাই থাকোঁ ভিডিঅ'টো। নাহৰকটীয়া যাম বুলি কৈছিলোঁ যে টাইম হৈ গ'ল, এতিয়া চাব পাৰে অকণমান গধূলি হৈ গ'ল, সময়টো চাওঁ ৰ'ব মানে টাইম হ'ল বুলি ভাবিছোঁ বাৰু মই চব 4:11 হৈ গ'ল PM, মানে গধূলি টাইমত মানে মানুহজনক লগ কৰিব আছিলে, সেই মানুহজনক লগ কৰিলোঁ মই মানে এনেই এনেকুৱা বেলেগ কিবা কাৰণত আৰু মানে ইম্পৰ্টেণ্ট কাম নহয়, ইম্পৰ্টেণ্ট কামেই বাৰু, ইমান ইম্পৰ্টেণ্ট নহয় বাৰু কামৰ বিষয়ত ছুটি বুলি কৈছিলোঁ হয়, তথাপিও কামৰ কথাই পাতি থকা হয় সদায় সদায়। ব'লক ওলাই লওঁ, চাই থওঁ দিয়া, ব'লক নাহৰকটীয়াতে লগ পাই ল'ম। এনেকৈ ওলাই লৈছোঁ আৰু ঠাণ্ডা লাগিব যে জেকেটটো লগাই ল'লোঁ। ফাইনেলি নাহৰকটীয়াতে পাই গ'লো। বিশেষ কাম নাছিলে, কামটো খতম হৈ গ'ল, এতিয়া ঘৰলৈ যাওঁ। ব্লগটো ইয়াতে সামৰণি মাৰি দিছোঁ। যদি ভাল লাগিছে ছাবস্ক্ৰাইব, লাইক এণ্ড কমেণ্ট কৰি দি যাব, আৰু কি ক'ম আৰু, হ'ব দিয়ক, বাই বাই। ক'লে